ৰাজনীতি কৰক, মোৰ কোনো আপত্তি নাছিলে। পুংখী চৌধুৰীৰ দেউতা মই ভালকৈ জানো, পুংখী চৌধুৰীৰ মাককো জানো। তেওঁ নেপালী ছোৱালী, তেওঁ এনেকুৱা গাঁৱলীয়া ছোৱালীও নহয়, তেওঁ ছিকিমৰ ছোৱালী। তেওঁ IFS পাছ কৰা ফৰেন ছাৰ্ভিচ, ইণ্ডিয়ান ফৰেন ছাৰ্ভিচ কৰা পুংখীৰ মাক মই জানো আৰু ভালদৰে জানো। সেইটো তাই নেপালী হ'ল বুলিয়ে, তাৰ মাক নেপালী হ'ল বুলিয়ে মইতো অসমীয়া বিয়া কৰাইছোঁ, আহোমৰ ছোৱালী বিয়া কৰাইছোঁ, সেইকাৰণে অসমীয়া এইটো খুৱাই বুলি ক'ম নেকি মইতো নকওঁ। গতিকে নেপালী মাছে যিখিনি নেপালী বুলি কৈছে যে পুংখী চৌধুৰীৰ মাকে গৰু মাংস খায়, এইটো অত্যন্ত ভুল কৰিছে হেমন্ত শৰ্মাই। হেমন্ত শৰ্মাক মই আগতে বেয়া কোৱা নাই, মই আগতে কৈছোঁ যে হেমন্তৰ নিচিনা চিফ মিনিষ্টাৰ যদি 50 বছৰ আগত হ'লে হয়, আজি আপাৰ আছামত ল'ৰাবিলাকে বা আপাৰ আছামত ল'ৰাই অসমত এই বিদেশী, এই বঙালী, এই নেপালী, এই বিহাৰী, এই বাংলাদেশী এইবিলাক কৰিব লগা নহ'লে হয়, তেখেত হ'ব লাগিছিলে। মই এইটো কথা বিভিন্ন নিউজত আগে পিছে কৈ আছোঁ। কিন্তু আজি যে তেওঁ ইমান তল পৰিল, তেওঁক লাজ লাগিব লাগে যে নেপালীয়ে বোলে গৰু মাংস খায়, পুংখীৰ মাকে গৰু মাংস খায়, ক'ত কেনেকৈ খায়। এতিয়া তেওঁ চৌধুৰীৰ লগত বিয়া হৈছে, তেওঁ চৌধুৰীৰ ছোৱালী। চৌধুৰী এনে উচ্চ কাষ্টৰ মানুহ হয়, কাষ্ট হিচাপে ধৰিলে। হেমন্ত চিফ মিনিষ্টাৰ শৰ্মা ব্ৰাহ্মণ মানুহ, ময়ো বামুণ মানুহ, চৌধুৰী বামুণ মানুহ। তেওঁৰ কোনো পক্ষতে কোনো কাইলৈতে সেইটো গৰু মাংসৰ কথা কয়তো কোনো নেপালী এই অল অসমত থকাৰ চব গোৰ্খাহঁতক ৰিকুৱেষ্ট কৰিছোঁ মই, ভুলতো বিজেপিক ভোট নিদিবি, লাগিলে নোটাত মাৰিবি, নহ'লে ভোটেই নিদিবি। হেমন্তই যিভাৱে কৈছে যে পুংখীৰ মাকে গৰু মাংস খায় বুলি প্ৰমাণ কৰিব লাগিব, ক'ত দেখাত ক'ব লাগিব। তেওঁ ইমান ডাঙৰ চিফ মিনিষ্টাৰ হৈ পেলাই যা তা কথা ক'লে গোৰ্খালীয়ে সহ্য নকৰে। পুংখী তেওঁ ভাবিছে গুপ্তা নে কোনোবা এটা উঠাইছে, বিহাৰী এটাক উঠাইছে, তেওঁ হাৰিব। পুংখীক চবেই ভাল পায়, তাই কোৱালিফাইড ছোৱালী, বাহিৰৰ পৰা পঢ়ি আহিছে, তাই ভালদৰে জানে, পলিটিক্স জানে, সেইকাৰণে ভয় খাইছে, বাকী একো নহয়। তাই ছোৱালী দিছপুৰত জনতা ভৱনৰ মুখতেই তাৰ ঘৰ, ছোৱালীটোৰ ঘৰ, তেওঁ জানে। সেই দেখি তেওঁ ভয় খাইছে। এই ভয় খাই পেলাই জানে তাতে এই তেজপুৰৰ এইখিনিতো এই সুনীল ছেত্ৰীক মাৰি পেলাই কৰিব খুজিছে। এইবিলাক কৰিলে ৰাজনীতিক নহয়। গোৰ্খা সমাজে কেতিয়াও মাফ নকৰে। মই গোৰ্খা সমাজকো কৈছোঁ, যদি গোৰ্খা হয়, নেপালী বুলি কওঁ, নিজকে গোৰ্খালী বুলি ভাবো, তেতিয়াহ'লে ভুলতো বিজেপিত ভোট নিদিবি।